আপোনালোকে যি আদৰ্শ দেখুৱাইছে, আপোনালোকৰ যি নিষ্ঠা, যি কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, তাক আমি কৃতজ্ঞতা জনাইছোঁ। নহ'লে আপোনালোকে হয়তো ইয়াত মঞ্চত আহি উপস্থিত হ'বলগীয়া নহ'লেহেঁতেন। আপোনালোকৰ যি পৰিশ্ৰম আছিলে বা সাধনা আছিলে, তাৰ কাৰণে হয়তো আজি এই পৰিৱেশত আমি লাভ কৰিছোঁ। আপোনালোকৰ সন্মুখত থিয় হৈ মোৰ এটা কথা মনত পৰিছে। নেলছন মেণ্ডেলা আফ্ৰিকাৰ ৰাষ্ট্ৰপতি আছিলে, সকলোৱে জানে যে এগৰাকী পৃথিৱী বিখ্যাত ব্যক্তি। তেখেতে এষাৰ কথা কৈছিলে যে শিক্ষা হৈছে এক শক্তিশালী অস্ত্ৰ, যাৰ সহায়ত পৃথিৱীখন সলনি কৰি দিব পাৰি। মোৰ কথাটো এইটোৱে, আমি ইয়াতে উপস্থিত হৈছোঁ, আমি ইয়াত কথা পাতিবলৈ আহিছোঁ বা দুআষাৰ কথা ক'বৰ কাৰণে বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল আহিছে। মূল উদ্দেশ্য এটাই, আমি ইচ্ছা কৰিলে শিক্ষা, জ্ঞান, প্ৰজ্ঞাৰ যোগেদি গোটেই পৃথিৱীখন সলনি কৰি দিব পাৰোঁ। আৰু সেই যিপাত অস্ত্ৰ, সেইপাত অস্ত্ৰ হ'ল শিক্ষা, জ্ঞান, প্ৰজ্ঞা, আৰু তাৰ যোগেদি আমি পৃথিৱীখন সলনি কৰিবৰ কাৰণে আমি সকলোৱে প্ৰস্তুত হ'ব লাগিব। আৰু মই ভাবোঁ যে আপোনালোকে আজি যিখিনি ইয়াত আহি উপস্থিত হৈছে, সকলোৱে সমাজখন সুন্দৰ হওক, পৃথিৱীখন সুন্দৰ হওক, মানুহবোৰ সুন্দৰ হওক, আমাৰ ঠাইডোখৰ সুন্দৰ হওক, এই চিন্তা, এই পৰিকল্পনাৰে শিক্ষা, জ্ঞান, প্ৰজ্ঞাৰ যোগেদি আপোনালোকে সলনি কৰাৰ আজি সংকল্প ল'ব। মই এখন প্ৰখ্যাত গ্ৰন্থ 5 চেম্পিয়ন কুৱেশ্যন বুলি এখন কিতাপ আছে, ৰন কুৰ্টুজৰ সেইখন কিতাপখন বহুতে পঢ়িব পাৰে, আৰু বহুতে পঢ়া নাই যদি কিতাপখনৰ নামটো কৈছোঁ 5 চেম্পিয়ন কুৱেশ্যন। পৃথিৱীৰ শ্ৰেষ্ঠ এখন কিতাপ, আৰু সেই কিতাপখনত যদি মানুহ সফল হ'বলৈ হয়, যে এই 5টা প্ৰশ্ন, মূল প্ৰশ্ন হ'লে তোমালোকে 5টা প্ৰশ্ন কৰিলেই হ'ল। সেই প্ৰশ্নকেইটা কৰি নিজে উত্তৰটো বিচাৰিব লাগিব। আৰু এই কিতাপখনৰ নামটো আকৌ মই পুনৰবাৰ কৈছোঁ 5 চেম্পিয়ন কুৱেশ্যন, আৰু লেখকজনৰ নাম হ'ল ৰন কুৰ্টুজ। আৰু ৰন কুৰ্টুজে কৰা প্ৰথম প্ৰশ্নটো হ'ল হোৱাট এম আই থেংকফুল টুডে। তাৰমানে গোটেই দিনটোত আমাৰ 24 ঘণ্টা এই সময়ছোৱাত আমি দিনটোত কাৰোবাক ধন্যবাদ দিব লাগিব। আমাৰ মানুহবিলাকে আজিকালি প্ৰশংসা কৰিব নাজানে, বেছিকৈ কৃতজ্ঞতা জনাব নাজানে। এই যে আমি মানে ইমানবোৰ কাম কৰিছোঁ, আজি মণিকান্ত ফাউণ্ডেশ্যনে ইমানখিনি মানুহ মাতি আনি ইমান এটা সুন্দৰ পৰিৱেশ দিছে। এতিয়া মণিকান্ত ফাউণ্ডেশ্যনক আমি আজিৰ দিনটোত মানুহে প্ৰত্যেকে ধন্যবাদ জনাব লাগে। তাৰমানে সকলো মানুহে দিনটোত কাৰোবাক নহয় কাৰোবাক ধন্যবাদ দিব লাগিব, কাৰোবাক নহয় কাৰোবাক ধন্যবাদ দিব পৰা কাম এটা কৰিব লাগিব। গতিকে মই ধন্যবাদ দিছোঁ, মোৰ আজিৰ দিনটোৰ কাৰণে মই ধন্যবাদ দিব লাগিব যে মৰাণৰ মৰাণ সমষ্টিৰ সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই আমাক সকলোকে মাতি আনি ইমান এটা সুন্দৰ পৰিৱেশত, মানে নিগেটিভ কথা আমি ভাবিবৰ কাৰণে এটা অহা নাই, ইমান পজিটিভ কথা ভাবিবৰ কাৰণে আমাক এটা পৰিৱেশ যে দিলে, তাৰ কাৰণে আমি প্ৰত্যেকে ধন্যবাদ দিব লাগিব। তাৰমানে ধন্যবাদ আমি নিদিলে দিনটোত কাৰোবাক নহয় কাৰোবাক ধন্যবাদ নিদিলে কিন্তু আমাৰ জীৱনটো সফল নহয়। তাৰমানে এনেকুৱা নহয়, কেতিয়াবা মাক বাপেককো ধন্যবাদ দিব লাগিব। মানে মাকে যে ৰাতিপুৱা জোতাযোৰ পলিচ কৰি ল'ৰা ছোৱালীক পঠিয়াই দিয়ে স্কুললৈ, ভাত ৰান্ধি পঠিয়াই দিয়ে, ভাত খুৱাই খুৱাই পঠিয়াই দিয়ে, কাপোৰ কানি ইস্ত্ৰি কৰি পঠিয়াই দিয়ে। গতিকে তোমালোকে যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছা, তোমালোকে মানে মা দেউতাক সদায় ৰাতিপুৱা ধন্যবাদ দিবা যে মা তুমি চোৱাচোন ইমান মানে ধুনীয়াকৈ কাপোৰযোৰ ইস্ত্ৰি কৰি দি পঠাইছা, তুমি চোৱাচোন ইমান ধুনীয়াকৈ জোতাযোৰ পলিচ কৰি দি পঠাইছা, তুমি মানে ইমান ধুনীয়াকৈ কাপোৰ কিতাপ পিন্ধি বেগত ভৰাই দি পঠাইছা, ইমান ধুনীয়াকৈ মানে আতুল টুকাৰি টিফিন দি পঠাইছা। গতিকে মা তোমাক মই ধন্যবাদ দিছোঁ। তাৰমানে কাৰোবাক মই কাৰোবাক ৰাতিপুৱাৰ পৰা ধন্যবাদ দিবলৈ চেষ্টা কৰিব লাগে, আৰু যিটো আমাৰ মাজত আজি নোহোৱা হৈ গৈছে। গতিকে আমি ধন্যবাদ প্ৰশংসা কৰিব পৰা হৃদয় এখন আমি যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়ালৈকে আমি নিজে কিন্তু কেতিয়াও সুখী হ'ব নোৱাৰোঁ, আমাৰ সমাজখনকো সুখী কৰিব নোৱাৰোঁ, আমি সন্তুষ্টি দিব নোৱাৰোঁ। আৰু দ্বিতীয় প্ৰশ্নটো, কিতাপখনৰ দ্বিতীয় প্ৰশ্নটো হ'ল হোৱাট ডিড আই লাৰ্ণ টুডে। হোৱাট ডিড আই লাৰ্ণ টুডে, তাৰমানে দিনটোত কিবা নহয় কিবা নতুন কথা এটা শিকিবলৈ চেষ্টা কৰিব লাগে। আমি মানে সেইটো নকৰোঁ, আমি শিকিবলৈ চেষ্টা নকৰোঁ। দিনটোত নতুন কিবা নহয় কিবা এটা শব্দ, নতুন কিবা এটা বাক্য আমি শিকিবলৈ চেষ্টা কৰিব লাগে। আৰু সেই নতুন বাক্য বা নতুন শব্দটো হ'ল মোৰ কাৰণে আপোনালোকৰ কাৰণে কি নাজানো, যে মণিকান্ত ফাউণ্ডেশ্যনৰ বিষয়ে মই জানিলোঁ, মণিকান্ত গগৈ নামৰ মানুহজনৰ বিষয়ে জানিলোঁ, তেওঁৰ সুযোগ্য সহধৰ্মিনী মই জ্যোতিপ্ৰভা গগৈৰ বিষয়ে জানিলোঁ। আজি মোক আহি থাকোঁতে আমাৰ মানে ক'লে যে ছাৰ ময়ো যাম,
কাৰণ সেই যিজন বিধায়ক সেই বিধায়কজনৰ ইমান ভাল লাগে কথা বতৰা চিন্তাবিলাক ইতিবাচক পজিটিভ গতিকে তেওঁৰ লগত তেওঁৰ তালৈ মই যাম গতিকে মই লৈ আহিছোঁ গতিকে আজি দিনটোৰ কাৰণে আমি আজি প্লান কি শিকিছোঁ আজি যিটো মণিকান্ত গগৈ যে এজন আৰ্মি আছিলে আৰ্মি বা সেনা বাহিনী থকা নহয় তেওঁ বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে এতিয়া আমাৰ কৃতি ছাত্ৰ ছাত্ৰীবিলাকে নাজানে এই যে ভাৰতবৰ্ষখন আমাৰ সীমাত যে কেনেকৈ সেনা বাহিনীয়ে পহৰা দি আছে তোমালোকে জানিবলৈ চেষ্টা কৰিব লাগিব আমি যে ইমান সুখেৰে আছোঁ আৰামেৰে আছোঁ ইমান হাঁহি মাতি আছোঁ সেই যে আৰ্মিসকলে নিজৰ দেশখনৰ মানুহখিনিক ৰক্ষা কৰিবৰ কাৰণে দিনে নিশাই বৰফৰ মাজত কেনেকৈ পৰিশ্ৰম কৰি আছে তোমালোকে যেতিয়া ডাঙৰ হ'বা বা এতিয়াও শিকিবলৈ চেষ্টা কৰিবা যে 100 মিটাৰ যাবৰ কাৰণে সীমা এনেকৈ বগাই যাবলৈ 2 ঘণ্টা 3 ঘণ্টা 5 ঘণ্টা 10 ঘণ্টা পৰ্যন্ত লাগে 1 কিলোমিটাৰ যাবলৈ কিমান দিন লাগিব চিন্তা কৰা যে বৰফৰ মাজত আৰু তাতে আৰ্মিবিলাকে কেনেকুৱা সংকটকালীন কেনেকুৱা কণ্টকালীন পৰিৱেশত তেওঁলোকে দেশৰ পহৰা দি আছে এই কথা জানিলোঁ আৰু হয়তো জানিবলগীয়া আছে বহুতখিনি কথা ক'ব গতিকে দিনটোত কিবা নহয় কিবা নতুন কথা এটা সদায় জানিবলৈ চেষ্টা কৰিব লাগে সেইসকল মানুহে জীৱনত সফল হ'ব পাৰে আৰু 3 নম্বৰ প্ৰশ্নটো where did I do a good job today তাৰমানে ক'লে আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই কৈছে যে দেউতাকে ক'লে যে তুমি যে বেয়া কাম নকৰিবা সদায় ভাল কামেই কৰিবা তাৰমানে কৈছে এই কিতাপখনতো কৈছে এই প্ৰশ্নটো কৈছে যে দিনটোত ভাল কামকেইটা কৰিবা আটাইতকৈ ভাল কাম কৰিবা দিনটোত বেয়া কাম কেতিয়াও নকৰিবা তাৰমানে যিবিলাক মানুহে বেয়া কাম কৰে কেতিয়াও শান্তিৰে থাকিব নোৱাৰে কেতিয়াও সেইবিলাক মানুহ সুখেৰে থাকিব নোৱাৰে ভাল কাম কৰা মানুহবিলাকে সদায় জীৱনত হাঁহি মাতি এনেকুৱা ধৰণৰ উজ্জ্বল হৈ থাকে দেখোঁতে গম পায় যে সেইজন মানুহে ভাল কাম কৰি আছে গতিকে দিনটোৰ ভিতৰত কিবা ভাল কাম এটা নহয় এটা কৰিবলৈ চেষ্টা কৰিব লাগে আমাৰ এতিয়া টাইকাণ্ডোৰ মামা আছে বিহু হয়নে বিহুৱে ল'ৰা ছোৱালী শিকাই থাকে গতিকে দিনটোত কি কৰিছে ল'ৰা ছোৱালীক কিবা এটা হ'লেও কিবা কৌশল এটা শিকায় গতিকে এটা নহয় এটা দিনটোত ভাল কাম কৰিবলৈ চেষ্টা কৰিব লাগে সমাজখনৰ কাৰণে হওক দেশখনৰ কাৰণে হওক মানুহৰ কাৰণে হওক বা পৃথিৱীখনৰ কাৰণে হওক গতিকে ভাল কাম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু 4 নম্বৰ প্ৰশ্নটো who was I valuable today তাৰমানে দিনটোৰ ভিতৰত কিবা নহয় কাৰোবাক কোনোবা এজনক মূল্য দিব লাগিব কোনোবা এজনক সদায় গুৰুত্ব দিব লাগিব আজি আমি গোটেইখিনি ব্যক্তিয়ে মই ভাবোঁ মণিকান্ত গগৈক আমি গুৰুত্ব দিবলগীয়া হৈছে আমি দিছোঁ কাৰণ কেলৈ তেওঁ যিখিনি সমাজখনৰ কাৰণে কৰিলে দেশখনৰ কাৰণে কৰিলে আজি আমি তেওঁক মূল্য দিছোঁ কাৰণে তেওঁ স্মৃতিত বা তেওঁৰ স্মাৰক হিচাপে যিটো ফাউণ্ডেশ্যন কৰিছে তেওঁৰ উদ্যোগত আমি আহিছোঁ আৰু সেইকাৰণে আজি তেওঁক আমি গুৰুত্ব দিছোঁ আপোনালোককো গুৰুত্ব দিছোঁ আজি বিধায়ক ডাঙৰীয়া আপোনালোকক গুৰুত্ব দিছে কাৰণ কেলৈ আপোনালোকে গোটেই সমাজখন আপোনালোকে গোটেই দেশখন আপোনালোকে গোটেই আমাৰ চুবুৰীটো গতিকে আপোনালোকৰ অবিহনে সমাজখন কেতিয়াও শুদ্ধ হ'ব নোৱাৰে গতিকে সমাজখন ভাল কৰিবৰ কাৰণে তেওঁ কি কৰিছে চেষ্টা কৰিছে নহ'লে কি দৰকাৰটো আছে এইবোৰ কৰিবলৈ ধুনীয়াকৈ ক'ৰবাত গৈ ৰিজৰ্টত বা ক'ৰবাত গৈ খাই গৈ আজি দিনটো পাৰ কৰিব পাৰিলেহেঁতেন নিজৰ পৰিয়ালক লৈ গৈ ক'ৰবাত ফূৰ্তি কৰি থাকিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সেইবোৰ নকৰি আজি দিনটো যে কৰিছে এই ভাল কাম এটা কৰিছে গতিকে সদায় দিনটোৰ ভিতৰত কিবা নহয় কিবা কাৰোবাক ভেলু দিব লাগিব আৰু 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ চেম্পিয়ন প্ৰশ্নটো হ'ল হাউ ডিড আই টেক কেয়াৰ অফ মাই চেল্ফ টুডে আমি এনেকুৱা ভাবোঁ যে মোৰ জীৱনটোত কৰিবলগীয়া একোৱেই নাই গতিকে মইতো কিটো আছে জীয়াই থাকিমেই মোৰ বেমাৰো নহয় ৰোগো নহয় মোৰ আপদো নাহে বিপদো নাহে মোৰ কাৰণে কৰিবলগীয়া একো নাই গতিকে এই যে মানুহে দিনটোত নিজৰ কাৰণে একো নকৰে আপোনালোকে কিমানজনে ৰাতিপুৱা শুই উঠি যোগাসন কৰে কোনে কিমান ব্যায়াম কৰে কিমান শৰীৰ চৰ্চা কৰে মই নাজানো কিন্তু মই কিন্তু সদায় কৰোঁ সেইকাৰণে মই পৰিষ্কাৰভাৱে ক'ব পাৰিছোঁ মই সদায় 3:45 মই সদায় শুই উঠোঁ আজিলৈকে কিন্তু 1 ছেকেণ্ড মোৰ লেট হোৱা নাই আজিলৈকে মোৰ 1 ছেকেণ্ড লেট হৈ পোৱা নাই মই আজি বহুত বছৰৰ পৰা মই 3:45 শুই উঠোঁ আৰু 3:45 শুই 4টা বজাৰ পৰা 4:30লৈকে মই নিজে যোগাসন কৰোঁ নিজে ব্যায়াম কৰোঁ আকৌ 4:30 আপোনালোকে বহুতে শুয়ে থকা নাম হৈ যায় যোগা মাষ্টৰ আহি মোৰ ঘৰ পাই যায় 4:30 ৰ'দ দিয়ক বৰষুণ দিয়ক ধুমুহা হওক কৰোণা হওক কোনো কথা নাই গতিকে 4:30 যোগা মাষ্টৰ আহিব 1 মিনিট যদি লেট হৈ যায় ই গালি খালে আৰু মিনিট ছেকেণ্ডত চলি যাব গতিকে মই ক'ব বিচাৰিছোঁ যে দিনটো নিজৰ কাৰণে বাকীখিনিতো এটা ৰাইজৰ কাৰণে কৰিছোঁ বাকীখিনি মাৰ কাৰণে কৰিছোঁ দেউতাৰ কাৰণে কৰিছোঁ পৰিয়ালৰ কাৰণে কৰিছোঁ সমাজৰ কাৰণে কৰিছোঁ দেশৰ কাৰণে কৰিছোঁ নিজৰ কাৰণে কিবা এটা কৰিব লাগিব নিজৰ কাৰণে আমি নিজৰ শৰীৰটো
সুস্থ হৈ থাকিলে আমি দেশখনৰ কাৰণে চিন্তা কৰিব পাৰিম, চুবুৰীটোৰ কাৰণে চিন্তা কৰিব পাৰিম, পৰিয়ালটোৰ কাৰণে চিন্তা কৰিব পাৰিম। যেতিয়ালৈকে নিজৰ শৰীৰটো যদি ঠিক হৈ নাথাকে, নিজে যদি সুস্থ হৈ নাথাকোঁ, ক'ত আমি দেশখনৰ কথা ভাবিব পাৰিম? আৰু যদি MLA ডাঙৰীয়া যদি বেমাৰ আজাৰ হৈ থকা ক'ত আজি মানে অনুষ্ঠান পাতিব পাৰিলেহেঁতেন? মানে ককাই ক'ৰবাত থাকিলেহেঁতেন, কেকাই থাকিলে মই নোৱাৰোঁ, মোৰ পেট বিষাইছে, মোৰ জ্বৰ উঠিছে, কিন্তু আজি তেওঁ শৰীৰটো সুস্থৰ কাৰণে আন এটা সুন্দৰ এটা পৰিৱেশ দিছে। গতিকে এইটো হ'ল পঞ্চমটো প্ৰশ্ন কিতাপখনৰ, হাউ ডিড আই টেক কেয়াৰ অফ মাইছেল্ফ টুডে। গতিকে নিজৰ কাৰণে তোমালোকে কিবা এটা কৰিব লাগিব, হয় নিজে শিকিব লাগিব, কিতাপ পঢ়িব লাগিব, মুঠতে নিজৰ কাৰণে কিবা এটা দিনটো নিজে কিবা এটা ভাল কাম কৰিবই লাগিব। আৰু সেই সময়খিনি কৃতি বুলি আমি কৈ আছোঁ, আজিৰ পৰা দায়িত্বটো বাঢ়িলে, কালিলৈকে বহা নাছিলে, আজি কিন্তু আজিৰ পৰা দায়িত্বটো বাঢ়ি গ'ল। আজিৰ পৰা দায়িত্বটো বাঢ়িলে, কাৰণ আমি সন্মান দিছোঁ, শ্ৰদ্ধা দিছোঁ, মৰম দিছোঁ, আৰু সেইটো কাৰণে আমাৰ দেশখনৰ কাৰণে কাম কৰিব লাগিব, দেশখনৰ মানুহৰ কাৰণে কাম কৰিব লাগিব, সমাজখনৰ কাৰণে কাম কৰিব লাগিব। এই কামখিনি আমি যেতিয়ালৈকে কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ নহওঁ, তেতিয়ালৈকে কিন্তু আমি কেতিয়াও জীৱনত সফল হ'ব নোৱাৰোঁ। আৰু সেইখিনি সফল হ'বৰ কাৰণে মানুহে সদায় এটা মানে আৰামদায়ক বৃত্ত বুলি কয়। আৰামদায়ক বৃত্তৰ বাহিৰৰ পৃথিৱীখন যিমান ধুনীয়া, আৰামদায়ক বৃত্তটোৰ বাহিৰৰ পৃথিৱীখন যে ইমান সুন্দৰ, এই কথাটো কিন্তু আমি নাভাবোঁ। আৰামদায়ক বৃত্ত মানে কি? যিবিলাক মানুহ এনেই খোৱা, কিছুমান মানুহে ৰাতিপুৱা 5টা বজাত উঠে, কিছুমান এই বাদ দিয়ে বৰষুণ দিছে শুই থাক, আৰু এঘণ্টা শুক, আজি দেওবাৰ, আজি 9টালৈকে শুক, আজি বোলে বন্ধ দিয়ে 11টালৈকে শুই দে, আজি ঠাণ্ডা পৰিছে বোলে 12টালৈকে শুই দিলে বতৰত বুলি। মানে আৰামদায়ক বৃত্তটোৰ বাহিৰলৈ যেতিয়া আমি ওলাব নোৱাৰোঁ, জীৱনটোত কিন্তু আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ, আৰু আমি কেতিয়াও সমাজখনৰ কাৰণে, মানুহৰ কাৰণে, আনকি নিজৰ কাৰণে একো কৰিব নোৱাৰোঁ। গতিকে আৰামদায়ক বৃত্তটোৰ বাহিৰৰ পৃথিৱীখন যে ইমান সুন্দৰ, ৰাতিপুৱা সোনকালে শুই উঠা মানুহবোৰে গম পায় যে ইমান সুন্দৰ ৰাতিপুৱা এটা পোৱা যায়, ইমান সুন্দৰ ৰাতিপুৱা। সেই কথাটো কিন্তু দেৰিলৈকে শুই থকা মানুহখিনিয়ে গমেই নাপায় যে ইমান সুন্দৰ, কোমল, মনোৰম এটা ৰাতিপুৱা। গতিকে এই কথাখিনি মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে মনত ৰাখিব লাগিব। আৰামদায়ক বৃত্তটোৰ বাহিৰৰ পৃথিৱীখন যে সুন্দৰ, সেই কথাটো অনুভৱ কৰি কেতিয়াও সেই আৰামদায়ক বৃত্তটোৰ মাজত থাকিব নালাগিব। এতিয়া আমি দেখিছোঁ আৰামদায়ক বৃত্তটোৰ বাহিৰলৈ যোৱাৰ কাৰণে বহুত মানুহ পৃথিৱীত এনেকুৱা মানুহ আছে, যিবিলাক মানুহ আচলতে আমাৰ মানে ফিজিকেলি ডিজেবল বুলি কয়। মানে এনেকুৱা মানুহ আছে, সেইবিলাকক আমি কিন্তু একোৱে কৰিব পৰা নাই। মই আপোনালোকৰ কথা মই নকওঁ, মই কিন্তু একো কৰিব পৰা নাই। মই ভাবোঁ যে আজি যদি আমি ষ্টিফেন হকিন্সৰ কথা ভাবোঁ, মানে এখন ট্ৰাইচাইকেলত বহি লৈ গোটেই পৃথিৱীখনৰ মানে অধ্যয়ন কৰি আজি তেওঁ যিখিনি বিজ্ঞানৰ তত্ত্ব আৱিষ্কাৰ কৰিলে, তাতে বহি কৰিলে ট্ৰাইচাইকেলত। আজি ষ্টিফেন হকিন্সৰ বিষয়ে যদি আমি ভাবোঁ, তেতিয়াহ'লে আমি ভাবোঁ যে একোৱে কৰিব পৰা নাই। চোৱাচোন তেওঁ কিমানখিনি কাম কৰিলে, তেতিয়া আমি কি কৰিছোঁ? আমাৰ ইমান শক্তি আছে, আমি কৰোঁ বুলি ক'লে বহুত কাম কৰিব পাৰোঁ। আমাৰ মনটোৱে কিন্তু বহুত কাম কৰিবৰ কাৰণে আমাৰ শক্তি আছে, আৰু এইখিনি আমাৰ মনৰ মাজত আনিব লাগিব। কিন্তু আমি কি নোৱাৰিম, নোৱাৰিম বুলি কোৱা মনটোতো একেটা মনৰ পৰাই আহিলে, পাৰিম বুলি ক'লে ক'ব নোৱাৰে যে কামটো মই কৰিব পাৰিম বুলি নকয়। গতিকে ষ্টিফেন হকিন্সে হওক, নিক ভুজিজৰ কথা বহুতে হয়তো নাজানে, বহুতে জানিব পাৰে। নিক ভুজিজ জন্ম হওঁতে যেতিয়া মাক বাপেকে যেতিয়া জন্ম হ'ল ল'ৰাটো, তেতিয়া ভয় খাই গৈছিলে। এই যে ল'ৰাটো মানে কেলে ভগৱানে এইটো ল'ৰা দিলে, মানে না ভৰি আছে, না হাত আছে, একো নাই। আপোনালোকে চব তেনেকুৱা সন্তান এটা জন্ম হোৱাৰ লগে লগে মাক বাপেকে কিয় ভয় নাখাব? আৰু মানে যিহেতু তেওঁলোকে খ্ৰীষ্টান ধৰ্ম আছিলে, নিউজিলেণ্ডৰ মানুহ, গতিকে খ্ৰীষ্টান ধৰ্ম মানে ভগৱানে ক'লে যে প্ৰভু আপোনালোকে কি সন্তান দিলে, যিটো না ভৰি আছে, না হাত আছে। আৰু যেতিয়া 7 বছৰ হ'ল, তেতিয়া দেহাটো সেই নিক ভুজিজক মানে কি কৰিছিলে, চবেই মানে এভইডে কৰি দিছে, কোনো ওচৰলৈ নাযায়, ভয় খায় তেনেকুৱা ল'ৰা এটা দেখি। আৰু তেতিয়া 7-8 বছৰতে তেওঁ কিবা এটা খাই মৰি যাম বুলি ভাবিছিলে ল'ৰাটোৱে। পিছত কিন্তু এনেকুৱা মনত এটা শক্তি গোটাই ল'লে যে নহয়, জীয়াই থাকিব লাগিব। মই এখন পৃথিৱী মানে ভৰি থকাখিনিৰ কাৰণে পৃথিৱীখন, ভৰি নথকাখিনিৰ কাৰণেও পৃথিৱীখন, হাত থকাৰ কাৰণেও পৃথিৱীখন, হাত নথকাৰ কাৰণেও পৃথিৱীখন। গতিকে নিক ভুজিজে কি কৰিলে যে মই মনৰ শক্তি আগুৱাই যাম। আৰু আপোনালোকে আজি চাব যে পৃথিৱীৰ একদম শ্ৰেষ্ঠ ব্যক্তিসকলৰ ভিতৰত নিক ভুজিজ। আমি ভৰি থকা, হাত থকাখিনি কিন্তু কৰিব পৰা নাই। ঠিক তেনেকৈ আমি বিটুভেনৰ কথা কৈছোঁ, যিজনে কাণেই নুশুনে, জাৰ্মানী, যিজনে কাণেই নুশুনে, সেইজনৰ তুলনাত কিন্তু আমি একো কৰিব পৰা নাই। যে কাণ নথকা মানুহজনে ইমান সুন্দৰকৈ অন্ধ মানে কলা মানুহজনে গীতৰ সুৰ কি, গীতৰ ৰাগ কি একো বুজি নোপোৱা মানুহজনে ইমান সুন্দৰ গীত কেনেকৈ গাব পাৰে? আমিতো থকা পিছত আমি গাব পৰা নাই। গতিকে এই কথাবিলাক যদি আমি এফালৰ ভাবি যাওঁ,
যাওঁ মানে মণিবাৰ মাজাৰী কথা তোমালোকে চাবা মই অকল মানে কৃতি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কথাখিনি কৈ আছোঁ মণিবাৰ মাজাৰী তেওঁ খোজ কাঢ়িব নোৱাৰে কিন্তু কেনেকৈ তেওঁ বলিষ্ঠভাৱে গোটেই পৃথিৱীখনত সফল হৈ গৈ আছে ঠিক তেনেকৈ সুধা চন্দ্ৰন ভৰিয়ে মানে এক্সিডেণ্টত ভৰি হেৰি নোহোৱা পিছতো কেনেকৈ নাচি নাচি ভাৰতবৰ্ষৰ কথা জিলিকাই আছোঁ সমগ্ৰ বিশ্বত ভৰি নাই কিন্তু আমাৰ ভৰি টকাখিনি আমি কৰিব পৰা নাই গতিকে লাজে লাগে আমি এইবিলাক কথা কৈ আছোঁ লোকৰ কথা কৈ আছোঁ নিজে কৰিব পৰা নাই গতিকে আজি সুধা চন্দ্ৰনৰ কথাই হওক আজি থিয়েটাৰ ৰুজভেল্টৰ কথাই হওক হেলেন কিলাৰৰ কথা এইবিলাক কৈ থাকিলে শেষ নহয় ৰবীন্দ্ৰনাথৰ কথা আমি বহুতে জানো আৰু বহুতে নাজানো আপোনালোকৰ মানে যিসকলে চিনিয়ৰ বা আমাৰ বয়সত আমি ৰামায়ণ কিন্তু খুব চাইছিলোঁ এটা সময়ত ৰামায়ণ বুলি ক'লে আমি একদম টিভি আগত বহিবলৈ গাঁৱৰ মানুহখিনি গোট খাই নাহিলেও মানে আজিৰ নিচিনা টিভি নাছিলে ব্লেক এণ্ড হোৱাইট টিভি তাৰমানে বগা কৰা টিভি একেবাৰে ঘৰত বহুতৰ তেনেকুৱা মনত আছে একদম ৰামায়ণৰ গীতটো যেতিয়া বাজিব না আমি গম পালোঁ একদম গোটেই গাঁৱৰ মানুহখিনি একে ঘৰতে গৈ গোট খাই যাওঁ হয় নহয় মনত আছে না আপোনালোকে চাওক আৰু এতিয়া ইমান সুন্দৰ গীত গাইছিলে ইমান সুন্দৰ গীত গোৱা মানুহজন কোন আছিলে প্লেবেক ছিংগাৰ কোন আছিলে ইমান সুন্দৰ ব্ৰাইট এণ্ড ডিপ সেইজন ৰবীন্দ্ৰ জৈন ইমান তেওঁ কাণেও নুশুনে চকুৰে নেদেখা মানুহজনে ইমান ধুনীয়া গীত কেনেকৈ গাইছে চোৱাচোন গোটেই পৃথিৱীখন আজি ৰন্ধনলৈ আছে গতিকে আমি তাৰ কোনো এটা একো কৰিব পৰা নাই গতিকে অৰুণিমা সিনহা যেতিয়া তোমালোকে ভিডিঅ'ত চাবা অৰুণিমা সিনহা মানে তেওঁ ভৰি নোহোৱাকৈ এভাৰেষ্ট শৃংগ দখল কৰিছে আৰু যেতিয়া আধা বগাই যোৱাৰ পিছত যেতিয়া অৰুণিমা সিনহা তোমালোকৰ নিচিনা গাভৰু ছোৱালী এই বহুত ডাঙৰ দীঘলীয়া কাহিনী এইবিলাক কথা তোমালোকে চাই ল'বা আজিকালি সহজে সকলো পায় গতিকে অৰুণিমা সিনহাই যেতিয়া পাহাৰখন মানে পৰ্বতখন বগাবলৈ যায় ভৰি নাই বুলি ভাবিব নোৱাৰে আৰু আটাইতকৈ পৃথিৱীৰ ওখ শৃংগখিনি ভৰি নোহোৱাকৈ কিন্তু তেওঁ দখল কৰিছে আমি কিন্তু কৰিব পৰা নাই গতিকে এইবিলাক কৈ ভাল লাগিছে কিন্তু আমি কিন্তু কৰিব পৰা নাই আজি দুখো লাগে যে সঁচাকৈ আমি চেষ্টা কৰা নাই মানে পৰা নাই আজি অৰুণিমা সিনহা পৃথিৱীৰ আটাইতকৈ পৃথিৱীৰ যিমান ওখ শৃংগ আছে গোটেইখিনি দখল কৰিছে গতিকে এফালৰ পৰা যদি চাওঁ জে কে ৰাউলিঙে হওক ষ্টিভ জবছে হওক ষ্টিভ জবছৰ এটা ভাষণ আছে আটাইতকৈ পৃথিৱীত ভাল লগা ভাষণটো দিছিলে ষ্টিভ জবছে ষ্টিভ জবছৰ এই ভাষণটো যেতিয়া শুনিব মানুহৰ চকুদি মানে চকু পানী ওলাই গৈ থাকিব ষ্টিভ জবছৰ এই কথাখিনি মই চাবলৈ অনুৰোধ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ বহুত আছে আমি কিন্তু আমাৰ মনত মানে দীঘলীয়া মই নকৰোঁ ছুটি কৰিবলৈ বিচাৰিছোঁ যিহেতু মানে মোৰ অনুষ্ঠান আছে আমাৰ মনলৈ সদায় ক্ৰিটিকেল থিংকিংটো আনিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত মই দেখিলোঁ দুখন কলেজৰ মই প্ৰিন্সিপাল হ'লোঁ দুখন কলেজৰ মই অধ্যাপনা কৰিলোঁ 4খন কলেজত মই কাম কৰিলোঁ 4খন কলেজত মই ল'ৰা ছোৱালীৰ লগত মোৰ সম্পৰ্কলৈ আহি এটা কথা মোৰ মনলৈ আহে যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত ক্ৰিটিকেল থিংকিংটো নাই ইন'ভেটিভ থিংকিংটো নাই এতিয়া বহুতে হোৱাটছআপটো চাই কিন্তু হোৱাটছআপৰ ফাউণ্ডাৰ কোন নাজানে বহুতে ৰাতিপুৱাৰ পৰা ৰাতি 12টা এটালৈকে হোৱাটছআপতে থাকে কিন্তু হোৱাটছআপৰ ফাউণ্ডাৰ কোন নাজানে ঠিক তেনেকৈ ৰিবক মানে জোতাযোৰ পিন্ধে এডিডাছ জোতাযোৰ পিন্ধে কিন্তু ৰিবকৰ এডিডাছৰ জোতাযোৰৰ ফাউণ্ডাৰ কোন আছিলে প্ৰতিষ্ঠাপক কোন আছিলে কিমান কষ্টৰে তেওঁলোকে সেইটো মানে প্ৰতিষ্ঠা কৰিছিলে এই কথাবিলাক কিন্তু জানিব নিবিচাৰে গতিকে যেতিয়া হোৱাটছআপটো আমি চাম যেতিয়া আমি সেই হোৱাটছআপ দুজন বন্ধুৱে যেতিয়া কৰিছিলে সেই দুজন বন্ধুৰ যেতিয়া জীৱনীটো আমি চাওঁ তেতিয়া দেখিম যে সঁচাকৈ জীৱনত ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে আৰু কৰোঁ বুলি যেতিয়া মনটোৱে কয় কিন্তু পৃথিৱীখন দখল কৰিব পাৰে ঠিক তেনেকৈ আমাৰ মানে মই এডিডাছৰ কথা কৈছোঁ যেনে ৰিবকৰ কথা কৈছোঁ যিবিলাক আমি পিন্ধি থাকোঁ আমি এডিডাছ আজি ৰিবকৰ প্ৰতিষ্ঠা কৰা সকলৰ এনেকুৱা ধৰণৰ মানে কষ্টৰে জীৱনটো পাৰ কৰিছে সেই তুলনাত কিন্তু আমি ইমান কষ্ট পোৱা নাই গতিকে সেই তুলনাত আমি কৰিব পৰা নাই গতিকে মই এই ক্ৰিটিকেল থিংকিংটো ইন'ভেটিভ থিংকিংটো খুব গুৰুত্ব দিবৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ আৰু সপোনৰ সীমাবদ্ধতা নাই জীৱনৰ সীমাবদ্ধতা নাই যিমান মন যায় সিমান উৰিব লাগে আকাশখনলৈ যদি আমি যাব বিচাৰোঁ আকাশখন চুব বিচাৰিব লাগে নাই মই এইটো কি কথা আছে আকাশখন আমি চুব নোৱাৰিছোঁ একো কথা নাই কিন্তু এজোপা গছৰ ওপৰতে আমি যাব পাৰিম গতিকে আকাশ চোৱাৰ যেতিয়া হেঁপাহ থাকিব আকাশ চোৱাৰ যেতিয়া সপোন থাকিব সেইবিলাক মানুহে সদায় জীৱনত সফল হ'ব পাৰে আৰু আনকো সুখী কৰিব পাৰে জাপানৰ দুটা কথা মই জাপানৰ দুটা শব্দৰ কথা ক'ব বিচাৰিছোঁ মই জাপানলৈ গৈছোঁ গতিকে মই দুটা কথা তাত শিকি আহিছিলোঁ জাপানত মানে কৈ মাছ বুলি এবিধ মাছ খুব জনপ্ৰিয় কৈ মাছ সেই মাছটো এনেকুৱা যে যিমান মানে ঠাইত সেই মাছটোক দিয়া হয় সিমান ডাঙৰ হয় গতিকে সৰু পাত্ৰ এটা যদি ৰখা হয় সেই মাছটো সেই পাত্ৰটোৰ সমানে ডাঙৰ হ'ব তাতকৈ ডাঙৰ নহয় যদি তাতকৈ ডাঙৰ পাত্ৰত দিয়া হয় ডাঙৰ পাত্ৰত মানে মাছটো ডাঙৰ হ'ব যদি পুখুৰীত মেলি দিয়া হয় পুখুৰীটো তাত ডাঙৰ হ'ব তাৰমানে সাগৰত মেলিলে মাছটো ডাঙৰ হ'ব তাৰমানে যিটো পৰিৱেশত থাকে সেইটো পৰিৱেশত মাছ
সিমান ডাঙৰ আকাৰ হয় পৰিৱেশৰ লগত সদায় গঢ়ি তুলিব লাগে এতিয়া এইখন ঠাইৰ পৰা দিগন্ত শইকীয়া বহুতে চিনি পায় বহুতে নাযায় এইখন ঠাইৰ পৰা দিগন্ত শইকীয়া গৈ আজি ডিচি এডিচি হৈ এতিয়া ডাঙৰ পদবীত আছে গতিকে ইয়াৰ পৰা যদি দিগন্ত শইকীয়া সৃষ্টি হ'ব পাৰে তেতিয়াহ'লে আমি আৰু হাজাৰজন আৰু 100জন কিয় দিগন্ত শইকীয়া আমি সৃষ্টি কৰিব নোৱাৰোঁ গতিকে ইয়াৰ পৰা আমাৰ 100জন নহয় হাজাৰজন আমি লাখজন কিন্তু দিগন্ত শইকীয়া সৃষ্টি কৰিব পাৰিব লাগিব গতিকে মই আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনি কাম কৰে আমি ক'লে বা কিছুমান ল'ৰা ছোৱালী কৰোঁ বুলি ক'লে মানে মনটো পটককৈ নোৱাৰিম বুলি আহে আৰু নোৱাৰিম মানে ইম্পচিবল বুলি ভাবে ইম্পচিবল শব্দটোতে আছে আই এম পচিবল ইম্পচিবল কোনোবা ল'ৰা ছোৱালী যদি ভাবে কোনোবা মানে ছাত্ৰ ছাত্ৰী যদি ভাবে মই নোৱাৰোঁ ষ্টেণ্ড কৰিবলৈ মই মানে একদম 100 পাব নোৱাৰোঁ এই কথাবিলাক যদি ভাবে ইম্পচিবল বুলি ভাবে তাৰমানে ইম্পচিবল শব্দটোৱে নিজে নিজে কৈ আছে আই এম পচিবল হয়নে নহয় চোৱা আই এম পচিবল ইম্পচিবল দ্য ৱৰ্ডছ ইম্পচিবল says itself that I am possible তাৰমানে পৃথিৱীত সব কামে সম্ভৱ এই সোঁফালৰ কাণখননি বাওঁফালে লগাই দিব পাৰে বাওঁফালৰ কাণখননি সোঁফালে লগাই দিব পাৰে গতিকে সব কামে সম্ভৱ গতিকে তাৰ কাৰণে লাগিব আমাক মানে অলপ অলপ কষ্ট অকণমান অভ্যাস অকণমান পৰিশ্ৰম সাধনা আৰু সেইটোকে কাইজেন বুলি কয় কাইজেনটো কি কোনোবা মানুহে সোনকালে শুই উঠিব নোৱাৰে কিন্তু কাইজেন ফৰ্মুলাটোৰ মতে কি অলপ আজি বোলে 15 মিনিট আগুৱালোঁ আজি বোলে 10 মিনিট আগুৱালোঁ আজি বোলে 20 মিনিট আগুৱালোঁ এনেকৈ যিটো মানুহে 8টা বজাত শুই উঠে সেইটো মানুহে লাহে লাহে 5টা বজালৈ আহিব পাৰে 5টা বজাত শুই উঠিব পাৰে গতিকে কাইজেন ফৰ্মুলাটো ব্যৱহাৰ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এটা কথা শেষত কম পৃথিৱীত মানে সফল হ'বৰ কাৰণে জিৰ' টেলেণ্টৰ দৰকাৰ জিৰ' টেলেণ্ট তাৰমানে কিছুমান মানুহে PhD কৰিছে একদম ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে কিছুমান মানুহ একদম টপাৰ হৈছে এইবিলাকত আমি বৰ গুৰুত্ব দিওঁ কিন্তু জিৰ' টেলেণ্টটো খুব দৰকাৰ জিৰ' টেলেণ্ট মানে কি মানে শূন্য প্ৰতিভা কিছুমান কাম কৰিবৰ কাৰণে মানুহৰ কোনো মানে ডিগ্ৰী নালাগে হায়াৰ ডিগ্ৰী নালাগে PhD হ'লেহে পাৰিব এইটো কথা নহয় সেইবিলাক কামত সময়মতে কামখিনি কৰি যোৱা সময় মানি চলাটো সময় মানি চলিবৰ কাৰণে অকল PhD মানুহ বা প্ৰফেচাৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব ডাক্তৰ হ'ব বুলি কথা নাই যে যিকোনো মানুহে একেবাৰে নপঢ়া নুশুনা মানুহ এজনেও ক খ ম ম চিনি নোপোৱা মানুহ এজনেও মানে সময় মানি চলিব পাৰে তাৰ কাৰণে এক্সট্ৰা মানে হেৰি নালাগে দক্ষতা নালাগে গতিকে সেইটো মানে জিৰ' টেলেণ্ট বুলি কয় ঠিক তেনেকৈ মানে মানুহৰ কথাখিনি এতিয়া মই কৈ থকা কথাখিনি শুনিবৰ কাৰণে মই অকল PhD হ'লে ইয়াতে মানুহ কথাখিনি শুনি থাকিব লাগিব পাৰিব সেইটো কথা নহয় তাৰমানে যিকোনো মানুহে এই কথাখিনি শুনিবৰ কাৰণে প্ৰতিভা এটা ল'ব পাৰে যে ঠিকে কৈছে দেই গতিকে বেয়া কৈছে যদি মানে এটা কৈছোঁ গতিকে এইটো হ'ল জিৰ' টেলেণ্ট বুলি কয় গতিকে জিৰ' টেলেণ্ট যেতিয়ালৈকে আমাৰ থাকিব শৰীৰত আমাৰ মন মগজুত তেতিয়ালৈকে মানুহে কিন্তু জীৱনত সফল হ'ব পাৰে গতিকে সময়মতে চলা মানে প্ৰকৃতিক ভাল পাবৰ কাৰণে কিবা টেলেণ্ট লাগে নেকি এক্সট্ৰাকৈ বোলে PhD কৰা মানুহকেইটাই বা এটা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ পাছ হোৱা মানুহকেইটাই বোলে প্ৰকৃতিক ভাল পাব পাৰে বাকীবিলাকে নোৱাৰে গতিকে টেলেণ্টটো মানে জিৰ' টেলেণ্ট যদি হয় তাৰমানে কোনো উচ্চ ডিগ্ৰী নহ'লেও হয় সেইবিলাক কিন্তু নিজে নিজে মানে হয় এতিয়া চুবুৰীটো মানুহখিনিক ভাল পাবৰ কাৰণে চুবুৰীটো ৰাস্তাটো মানে বোলে ঠিক কৰি দিওঁ MLA নালাগেচোন বোলে আমি মানে 200জন মানুহে এই চুবুৰীটো ৰাস্তাটো বনাই দিব পাৰে কিমান আমি চৰকাৰক আশা কৰি থাকিম আমি চৰকাৰখনে কৈ দিব বুলি কেলৈ ৰৈ থাকিম গতিকে আমি নিজৰ ৰাস্তাটো কিয় আমি নিজে কৰিব নোৱাৰোঁ তাৰ টেলেণ্টৰ দৰকাৰ নাই নহয় গোটেইখিনি মানুহে 200জন মানুহে লগ লাগিলে ধুনীয়াকৈ এটা ৰাস্তা হৈ যাব পাৰে সেইটো কোনো টেলেণ্টৰ দৰকাৰ নাই গতিকে এনেকুৱা ধৰণৰ কামবিলাক কৰিবৰ কাৰণে মই ভাবোঁ জিৰ' টেলেণ্টৰ দৰকাৰ আৰু জিৰ' টেলেণ্ট থকা মানুহবিলাকে সদায় ধৈৰ্য মানে সহ্য চব কৰিব পাৰে তাৰমানে মানে খং নকৰোঁ বুলি থাকিব পাৰে নহয় বোলে খং যে কৰিবই লাগিব কি কথাটো আছে গতিকে খং মানে জিৰ' টেলেণ্টটো কি যে জিৰ' টেলেণ্ট হ'ল খং নকৰাকৈ থকাটোও জিৰ' টেলেণ্ট বাৰু বাদ দিয়ে খং নকৰোঁ কেতিয়াবা বিয়ে ঘৈণীয়েকে কাজিয়া লাগে গোটেই বিয়ে ঘৈণীয়েকে কাজিয়া লাগিলে কি হ'ব যে বোলে খং নকৰোঁ বুলি ক'লে সেইটো কিবা টেলেণ্ট দৰকাৰ আছে নেকি টেলেণ্টৰ দৰকাৰ নাই বোলে খং নকৰোঁ বাদ দিয়ে টেলেণ্ট নালাগে গতিকে এই ধৰণৰ জিৰ' টেলেণ্ট যেতিয়া আমাৰ থাকিব সেইবিলাক মানুহে কিন্তু জীৱনত সফল হ'ব পাৰে